নমস্কাৰ এণ্ড গুড মৰ্ণিং। মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আজি যিহেতু মাঘৰ 1 তাৰিখ, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি এতিয়া গা পা ধুই কিনে মই মেজি জ্বলাব যাম। আৰু আজিৰ দিনটোত কি হয় সেইটো দেখাবলৈ মই চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া মই গা পা ধুই ওলালোঁ, এতিয়া মেজি জ্বলাব যাম। ইমান ঠাণ্ডা, চাওক না কেনেকুৱা কুঁৱলী, চাৰিওপিনে বহুত কুঁৱলী, একো দেখা পোৱা নাই। ৰাস্তাটো চাওক, একো দেখা পোৱা নাই। হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। হেপী বিহু। আশীৰ্বাদ সকলোকে সেয়া চেয়া কৰি আহিলোঁ। এতিয়া মই ৰেডি হৈ কিনে গৰখীয়া গোসাঁই যাম মন্দিৰত, কাৰণ তাত আজি 1 তাৰিখ বুলি বহুত মানুহ আহে আৰু চবকে লগ পাম। সেইকাৰণে তাত যাম এতিয়া। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া মই ৰেডি হ'লোঁ আৰু এতিয়া যাম মন্দিৰ। আৰু মোক নিবৰ কাৰণে এজন দাদা আহিছে আৰু দাদাই ৰৈ আছে সেই তাত। তো যাম এতিয়া। এয়া আহিছে দাদা। ক'ত যাম আমি এইবাৰ? আমি গৰখীয়া গোসাঁই থানলৈ যাম, তাতে সেৱা কৰি আহিম। আজি পহিলা মাঘ বুলি। দেখাই আছোঁ, এইফালে আন্ধাৰ হৈছে, এইফালে অহা। আমি লনিহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। আৰু মন্দিৰত আজি বহুত বেছি মানুহ হ'ব আৰু তাত কি হয় মানে আৰু কিমান মানুহ হয় সেইবোৰ দেখাই যাম। আৰু কেনেকৈ মানে ৰাতিপুৱাৰ পৰা মানুহ আহে, তাত ক'ত কি হয় গোটেইখিনি দেখাম আপোনালোকক। গতিকে আপোনালোকক চিধাই গৈ আমি মন্দিৰত লগ পাম।
যিহেতু মই চাদৰ মেখেলা পিন্ধি অহা নাই গতিকে মই কেমেৰামেন হ'ব লগা হৈছে এয়া চাকি জ্বলোৱা স্থান কিমান ভিৰ হৈছে দেখিছে নহয় কিমান ভিৰ হৈছে সেইকাৰণে মই মানে চলাবৰ কাৰণে জেগা নাই জেগা ওলাব ভিতৰত বহুত বেছি মানুহ আছিলে মই কিবাকৈ যাই কিনে ভিৰৰ মাজত সেৱাটো কাঢ়ি আহিলোঁ তাত গৈ কিনে মই মোবাইলটো ওলাব নোৱাৰিলোঁ সেনেকৈ চাওঁ পাৰোঁ মানুহ মানে খোজ দিবৰে জাগা নাই আৰু ইফালে পুখুৰী পাৰতো বহুত বেছি মানুহ আছে চাৰিওফালে চাওক কিমান মানুহ ইমান ধুনীয়াকৈ সজাইছে আৰু এনেকৈ মানুহবিলাকে বহি আছে আৰু এয়া বৃন্দাবন আৰু ইয়াতে গামোচা বান্ধে লনি কেনে লাগছে গাড়ী আহিলোঁ চাকি চাকি জ্বলাই আহিলোঁ আৰু বহুত বেছি মানুহ সেইকাৰণে মানে খোজকাঢ়িব জাগা নোহোৱা হৈছে ইমান বেছি মানুহ আৰু আমি মানে আহি কিনে ইয়াতে অকণমান জাগা আছে তাতে আহি কিনে বহিলোঁ অহা নাই মানে থিয় হ'লোঁ আৰু কিবা কবি নাই নাই ভাগৰ লাগিছে বহুত বেছি মানুহ হৈছে আৰু পুখুৰীৰ পাৰতো ক'বই নালাগে এনেকৈ বহি আছে চবে আৰু কি আৰু মন্দিৰত আহিছে ইমান ধুনীয়াকৈ সাজি কাচি ইহঁতে আৰু ফটো আৰু নহ'ব নেকি ফটো সেইকাৰণে চলি আছে আৰু এতিয়া ফটো ছেশ্যন আমাৰ মাইনা ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আহিছে মই পিন্ধি অহাৰ কাৰণে মই কেমেৰামেন আৰু আমাৰ এইজনী মাইনা বহুত সাজি কাচি আহিছে না আহিছোঁ আৰু অকণমান আৰু ইহঁতে ফটো উঠাৰ কাৰণে পুৰা প'জ দি আছে ভালকে ফটো উঠাই দি খালি ফটো উঠা নাই দে ফটো বহুত ফটো বেজ্জতি হ'ল মোৰ কাৰণ মই মানে ভিডিঅ' এটা বনাম ভাবছিলোঁ কাৰণ নহ'ল সেইটো ভালকে এইবিলাক এই ঘৰৰ শত্ৰু থাকে যে বিভীষণ বুলি আৰু এয়া হৈছে বৃন্দাবন আৰু এই গছডালত গামোচা বান্ধিলে মনৰ আশা পূৰ্ণ হয় মেলাত যাম এতিয়া ক'ত যাবি মেলাত যাম এতিয়া মেলাত যাম আপোনালোককো দেখাম কি পায় তাত আৰু এয়া আমি এতিয়া যাম মেলাত গৈ আছোঁ এতিয়া ইয়াতে গোটেই মাহটো এই মাঘৰ মাহটোৱে মেলা হয় আৰু বহুত মানুহ আহে গোটেই মাহটোতে মানুহ থাকে আজি বেছিকৈ হৈছে কালিৰ পৰা অলপ কমিব কিন্তু এয়া চাওক আমি যে সৰুতে ইমান লগাইছিলোঁ এতিয়াও বাৰু মই লগাব ইচ্ছা গৈছে চাওঁ ৰ'বা লগাব পাৰোঁ চমৰে দোকান দিছে কি আছিল
মানে শেষ হ'ল আৰু কাষ্টমাৰে লৈ গ'ল কাইলৈ আহিব পুৱা ইয়াতে আমাৰ মাইনাক লগ পালো ঘূৰি দিলাক কিমান টাইম হ'ল আহা মই নাই আৰু আমাৰ কেমেৰামেন জনীলৈকে থাকিল তাই আজি কেমেৰামেন মানে কুৰ্তি পিন্ধি আহিছে যে অঁ মুকনি না কি বস্তু আমি সময়ৰ হাতৰ পিঠা খাইছোঁ আধা দি ধন্যবাদ নাই আৰু সময়ৰ হাতৰ খুৰীয়ে বনোৱা পিঠা মই লাৰু বেছিলা মই উঠিম আমি এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰত বহুত ঘূৰিলোঁ আৰু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পিঠা চিঠা খালোঁ আমি আচলতে আজি বহুত ভিৰ হয় মাঘৰ 1 তাৰিখে আহিলে আপোনালোকে ভালকৈ দৰ্শন কৰিব নোৱাৰে মানুহৰ ইমান ভিৰ গতিকে আপোনালোকে অলপমান ভিৰ কমিলে মাঘৰ মাজ ভাগত আহিব আৰু গোটেইখিনি ইমান দেখাব নোৱাৰি তথাপি গোটেই মাহটো হ'ব আৰু আহিব আৰু দৰ্শন কৰি যাব আৰু আমি লাৰু পিঠা খালোঁ আশীৰ্বাদ দিব দে আৰু থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আৰু মই কৈ দিব কিবা ক'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক ৰিপৰ্ট কৰি দিয়ক Oh God, please, no! No! ৰিপৰ্ট নকৰিব এই ঘৰতৰো বিভীষণ বুলি কয় যে এই ঘৰতৰো আৰু মোৰ চেনেলটো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব